নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই মনিষাই আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালে মই আজি ঢোকলা বনাইছিলো ইমান সহজতে প্ৰথমবাৰ বনাইছিলো ইমান সহজ আৰু খাবলৈও ইমান ধুনীয়া হল সেইবাবে মই ভিডিওটো আপোনালোকৰ আগত শেয়াৰ কৰিছো আহকচোন ৰেচিপিটো মই আৰম্ভ কৰো এই ঢোকলা বনাবৰ বাবে লৈছো বেসন চাখোৱা কাপে 1 কাপ লৈছো আৰু অকনমান ৰিফাইন তেল আৰু নৰসিংহ পাত ইনো এটা নিমখ অকনমান চেনি এইখিনি লৈ লৈছো মই এইখিনি মই বেসনখিনি ইয়া দি লৈছো ইয়াতে অকনমান মই হালধি দি দিম ৰঙৰ বাবে অকনমান নিমখ দিলো অলপমান চেনি দিম এইখিনি মই চেনি দি ললো আৰু ইয়াতে অকনমান ৰিফাইন তেল দিছো আৰু এতিয়া এইখিনি মই মিক্স কৰি লম আৰু এতিয়া মই অকনকৈ পানী দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি লম আৰু এইখিনি বেছিকে ফেটিলে বহুত ধুনীয়া হয় খাবলৈ ফেটি থাকিব লাগে আৰু মই ইমান দেখুৱা নাই এয়া পুৰা মিহি কৰি পেলালো ইয়াতে মই ইনোটো দি দিম ইনোটো দি ভালদৰে মিক্স কৰি লম মই এইখিনি এইখিনি মিক্স কৰি এটা ডাঙৰ বাটি লৈছো বাটিটোত অকনমান ৰিফাইন তেল খানি লৈছো আৰু ইয়াতে মই বনাই লোৱা পেষ্টটো দি দিম বেসনৰ ইফালে মই কেৰাহী এখন গৰম কৰিছো আৰু ইয়াতে মই এমক পানী দিছো আৰু ইয়াতে এডাল ষ্টেণ্ড দি দিছো এনেকৈ এবাৰ প্ৰথম বনাইছো আৰু বহুতেই ধুনীয়াকৈ হ'ল সেইবাবে মনটো খুব ভাল লাগিল আপোনালোকৰ আগতো সেইবাবে ভিডিওটো আগবঢ়ালো মই আৰু এইখিনি মই এনেদৰে ঢাকি দিম কাঁহী এখনে আৰু 20 মিনিটৰ সময়লৈকে থাকিবলৈ দিম এইখিনি এইটো 20 মিনিটৰ পাছত হৈ গ'ল মোৰ ঢোকলা ৰেডি আৰু ইয়াৰ বাবে মই তেল অকন মাৰি লম ইয়াতে মই ৰিফাইন তেল 2 চামুচ দিছো অলপমান ইয়াতে মই কলা সৰিয়হ দি দিম আৰু ইয়াতে দিম মই জলকীয়াখিনি মই ভালদৰে ভাজি লম ভাজি লৈ ইয়াতে দিলো নৰসিংহ পাত আৰু ইয়াতে মই অলপমান পানী দি দিছো অকনমান দিলো নেমু ৰস এচামুচ নিমখ 2 চামুচ চেনি আৰু এচামুচ নিমখ দি দিম আৰু এইখিনি উতল এটা আহিবলৈ দিম মই এয়া হৈ গ'ল আৰু এইফালে মই ঢোকলাখিনি কাটি ললো কিমান ধুনীয়া হৈছে কি কম আৰু ইয়াতে মই তেল মাৰি লোৱা নৰসিংহ পাত জলকীয়া আৰু এইখিনি দি দিম ইয়াতে বজাৰতকৈ খাবলৈ বহুত ধুনীয়া হৈছিলে আজিৰ ভিডিওটো মোৰ ইমানেই আছিলে
আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। আজিলৈ আহিলোঁ, বাই বাই।